আপোনালোকে ভাল পাব আমি চেষ্টা কৰিম আপোনালোকক আমোদ দিবলৈ বহাগ বিহু তথা অসমীয়া নৱবৰ্ষৰ সকলোলৈকে শুভকামনা যাচিছোঁ আৰু উদ্যোক্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অঞ্চলত মই প্ৰথমবাৰৰ বাবে আহিছোঁ আপোনালোকৰ মাজত এনেদৰে আজিৰ দিনটোত তেখেতসকলে আমন্ত্ৰণ জনাই অনাৰ বাবে তেখেতসকলে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষ কথা নকওঁ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ যেহেতু সময়ো বান্ধি দিছে গতিকে যিমান পাৰোঁ আপোনালোকক ভাল গীত শুনোৱাবলৈ চেষ্টা কৰিম অনুষ্ঠানৰ আৰম্ভণিতে মোৰ এই যোৱা বছৰ লকডাউনৰ সময়তে এটি গীত কৰিছিলোঁ সেই গীতটি প্ৰথমে আপোনালোকক শুনাব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব নীলাক্ষী নেও কণমণি মাইনা চঞ্চলী ভট্টাচাৰ্যীয়ে আমাৰ মৰমৰ শিল্পী নীলাক্ষী নেওগ ডাঙৰীয়ানীক এখনি ফুলন গামোচাৰে সম্বৰ্ধনা জনাব ধন্যবাদ এইখিনিতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান শেষ হৈছে আকৌ আমি গীতৰ মাজলৈ আগবাঢ়িছোঁ ধন্যবাদ খুব ধুনীয়াকৈ বতাহ মাৰি আছে অলপ ঠাণ্ডা লাগিছে নেকি ঠাণ্ডা হৈ আছে হয়নে গাবিলাক যিহেতু বিহুৰ বতৰ আপোনালোকে নিশ্চয় নাচিম বুলি আহিছে আমাৰ ডেকা ল'ৰাবিলাকক বিশেষকৈ কৈছোঁ নাচিম বুলি আহিছে হয়নে গতিকে অকণমান বিহুঘৰীয়া গীত গাওঁ মোৰ জোনাকী এলবামত এটি গীত কৰিছিলোঁ আপোনালোকে নিশ্চয় শুনিছে গীতটি যিসকলে জানে অকণমান একেলগে গালে খুব ভাল লাগিব যিহেতু আজি আমি একেলগে অকণমান ফূৰ্তি কৰিম বুলি আহিছোঁ আপোনালোকৰ সৈতে এইখিনি সময় মই খুব ধুনীয়াকৈ লৈ যাব বিচাৰিছোঁ গতিকে সকলোৱে একেলগে সহযোগ কৰিলে খুব ভাল লাগিব